ইউটিউব চেনেল কি খবৰ আপোনালোকৰ মোৰ খবৰ ভালে তো আজি আহিছোঁ আমি হেৰি কি বুলি কয় এখানি চানো চুনচালি ঘাট পিকনিক খাবা বেছি চলি নাই বাৰু 8টা আহিছোঁ বাইক লৈ আহিছোঁ আমি তো খাম আৰু ইয়াতে তো আমাৰ মাজত আছে আমাৰ ৰান্ধনী ৰাজীৱ কলিতা সুদূৰ গাঁৱৰ পৰা অহা বৰ্তমান গাহৰি মাংস বনাই আছে মাংসটো কেনেকুৱা হৈছে কওঁ মাংসটো ভাল লাগে কি মাংস বনাইছা গাহৰি তো বাকী আমাৰ লগত এয়া আমাৰ সতীশ কলিতা এচি টেকনিচিয়ান কুফ ভাস্কৰ ডেকা প্ৰাঞ্জল কলিতা যোগালী আৰু আছে বাৰু আমাৰ নয়ন শৰ্মা বাকী আমাৰ লগত আছে অলপ আগতে কি আছিলে নিউজ চেনেলটোৰ নাম NB নিউজত ইণ্টাৰভিউ দিয়া আমাৰ লগত আছে জগদীশ কলিতা আলিয়াৰ এটা কি বলাৰ বুলি কয় ফাৰ্ষ্ট বলাৰ আলিয়া ফাৰ্ষ্ট বলাৰ জগদীশ কলিতা আছে আমাৰ লগত এই অহা নাই তই কোৱা পিকনিক আহি কেনে লাগিলে মজা নাইচ মানে প্লেচটো কেনে লাগছি ভাল লগা নাই হা খাচী মাংস একচুৱেলি শৰ্মা হয় ই গাহৰি মাংস নাখায় কাৰণে আমি পাঠাৰ ব্যৱস্থা কৰিছোঁ ইটো বনাইছি আৰু চবে টেষ্ট কৰোঁ বাৰু বাকীটা আমি টেষ্ট কৰিম বাৰু বাকী আমাৰ লগত আছে ৰূপম কোৱা ৰূপম কেনে লাগিছে এইটো বেনালকে হা বাকী প্লেচটো কেনে লাগছি আকৌ ধুনীয়া নাই দিয়া আকৌ নাই পুৰা ৰেগিস্তান মৰুভূমি গোটেই মৰুভূমিৰ মাজত আছোঁ আমি আপোনালোকৰ যদি পিকনিক খাবা মন আছে বগামাটি যাওক আৰু কি আছে আমাৰ তাতে ভূটান চকী যাওক তাৰপিছত গ্ৰাছলেণ্ড যাওক ইয়াতে চুনচালিত নাহিব কাৰণ তাতে পানী চানী নাই নদীটো আছে আৰু 3 কিলোমিটাৰমান দূৰত নদী আছে তো খাইছোঁ আৰু আমি কিবাকে বাকী বাইক চাইক লৈছোঁ আমি গান চান নাই এনে আহি কিনে ইয়াতে মেয়া মোজা হৈ বহি আছোঁ পানী নাই পানী গেছি ক'বাত বগামাটি পানী নাই মোৰ বাকীটো আমাৰ নয়ন শৰ্মাৰ কাৰণে পথাৰ মাংস নয়ন বগাই থাকিল দেখোন বগাই থাকিল দেখোন এতিয়া কোৱা হালধি কম দিয়া গৈছে আৰু ৰেড চিলিটো একদম ইউজ কৰা কিয়া কটি পৰে থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ চবৰে নিজৰ নিজৰ কামত আগবাঢ়ি যাওক আপোনালোকৰ দৰে আপোনালোকে যেনেকৈ আগবাঢ়ি আহিছে এয়া আছে তেখেতৰ মন্তব্য আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন বনভোজস্থলীসমূহত এতিয়া ৰাইজে এইদৰে ভিৰ কৰা দেখিবলৈ এতিয়া খাব পাৰা এতিয়া কোন বোলা হে তৰালি ফুৰা এটি মন
উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুণ তো ভাত তাত খাই দিলোঁ আমি এতিয়া লাহে লাহে যাম আৰু বাকী এতিয়া টাইম হ'ল 3:30 বাজিল লাহে লাহে যাম আমি বাইক লৈ আছোঁ বাকী আমাৰ লগত আছে নন শৰ্মা কিবা কবি নেকি ধুনীয়া লাগে ৰাহি হা ধুনীয়া লাগে ৰাহি এইপিনে পিছত আকৌ 3 কিলোমিটাৰমান গ'লে নদীটো পাম মহাবাহু ব্ৰহ্মপুত্ৰ তো বাকী পানীটোৰ কমি থাকিল ইয়াতে কিবা লেকচাৰ চলি আছে ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যা